ওম নমঃ শিৱায়। গদাধৰ সিংহ অৰ্থাৎ গদাপাণি। আজিৰ পৰা প্ৰায় ৬০০ বছৰ পুৰণি এখন ঐতিহাসিক থান, নগাঁও তুলসীমুখৰ বুঢ়াগোঁসাই শিৱথান। গদাধৰ সিংহৰ ৰাজত্বকালৰ আগতেই স্থাপন হোৱা এই থানখনৰ আছে বহুতো মহত্ব, যাৰ বাবে এই থানখনলৈ অসমৰ দূৰ দূৰণি অনেক ভক্তৰ আগমন ঘটে। নগাঁও মূল চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত অৱস্থিত এই বুঢ়াগোঁসাই থান। থানখনৰ চাৰিওফালৰ পৰিৱেশ অতি জয়াল আৰু শান্তিময়। বিশ্বাস অনুসৰি এই থানখনত চাকি-বন্তি শৰাই আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ হয়। বিশেষকৈ পবিত্ৰ শাওণ মাহত এই থানখনলৈ অসমৰ দূৰ দূৰণি অনেক ভক্তৰ আগমন ঘটে।